ও দেখখন বল রখাতলে বগা কাপড় পিন্ধা চোর বাহিরে ভিতরে ভাই ও বৰ্তমানৰ চৰকাৰখনে মনত যি আহে তাকে কৰে নাজানো কি হৈ আছে ভাই ও কি আছে কবলে নতুন নতুন নিউজ ভাই আহিয়ে থাকে সদায় ও মেট্ৰিক পৰীক্ষা চোন উঠাই দিলে মেট্ৰিক পৰীক্ষা গৈ ক্লাছ পৰীক্ষাৰ দৰে হলে ও কি আছে কবলে বগা কাপোৰ পিন্ধা চোৰ বাহিৰে ভিতৰে ভাই তইও পুতু এইবিলাক কি গান মাৰি থাক একো নিমিলে চিমিলে শুনি একদম ফাল্টু লাগে গম পাইছনে তই যি টি গান নামাৰিবিচোন কেতিয়াবা বৰ ভাল গান মাৰ আৰু কেতিয়াবা বহুত ফাল্টু গান মাৰ দেই হেই টিংৰা তইও মানে দেশৰ কথা একো নাজানই নেকি তই গান মিলাৰ কথা কৈছ হা দেশত কি চলি আছে বৰ্তমান এই অৱস্থাত তই গান মিলোৱাৰ কথা ভাবিছ তই ভাব মই গানটো কিয় মাৰিছোঁ আৰু গানত থাকে শব্দকেইটা ভাব তই মই কেনেকৈ কি কৈছোঁ গান মিলোৱাত লাগি আছে ননচেন্স হেই পুতু দেশত ইমান ডাঙৰ ডাঙৰ নেতা মহানেতাসকল আছে ইমান জনা ব্যক্তিসকল আছে তাৰ পিছত তই আৰু মই যে দেশৰ কথা ভাবো বেছিকৈ দেই মানুহে হাঁহিব তই চাচোন দেশত কিমান ডাঙৰ ডাঙৰ নেতা মহানেতাসকল আছে এই কেইদিনমান আগতে আমাৰ এই দেশৰ কেইজনমান মহান নেতাই যে মহৎ লোকৰ বাণী দিলে তই শুনিলি নেকি সেইবিলাক আমাৰ কিমান গৌৰৱৰ কথা এজনে নামটো মই নকওঁ দেই পুতু নামটো নকওঁ নাম জানে আমাৰ অসমবাসী ৰাইজে এজন মহৎ লোকে কৈছে যদি বিদ্যাৰ মাচুল বৃদ্ধি হৈছে তেতিয়াহ'লে গছৰ তলত বহা ফেনৰ তলত বহিব নালাগে মহৎ লোকৰ বাণী প্ৰথম এজন মহৎ লোকে কৈছে যে যদি বস্তুৰ দাম মূল্য বৃদ্ধি হৈছে তেন্তে খোৱাটো কম কৰি দিয়া কথা মানে এইবিলাক বাণী শুনাৰ পিছত তই মই দেশৰ কথা ভাবিব লাগে হা ননচেন্স হয় দে টিংৰা তই ঠিকেই কৈছ বৰ্তমানৰ আমাৰ নেতাকেইজন মানে আমাৰ মহৎ লোককেইজন যিকেইটা বাণী দি গ'ল এই মহাত্মা গান্ধী জৱাহৰলাল নেহৰু এইবোৰতকৈ ওপৰতো এইবোৰতকৈ বহুত ওপৰত হে পুতু কলি যুগৰ নেতা কলি যুগৰ বাণী শুনি বেয়া নাপাবি আৰু বহুত শুনিব আছে বাকী ও কিয় ল'ৰাহঁত কিহৰ ইমান আলোচনা চলিছে বা বৰ গভীৰ আলোচনা চলি আছে নেকি তহঁতৰ বা টিংগাৰ কবিতা এফালে বা ঐ চাৰ্জি বলে বলে ঐ গুড ইভিনিং হে পুতু কি গুড ইভিনিং কওঁ তই গুড ইভিনিং ক দে হ'ব দে ধেমালিতে কৈছোঁ আৰু ঐ পুতু কচোন তহঁতৰ দূৰে কিহৰ ইমান গহীন আলোচনা চলি আছিল ক মই শুনো বা দুয়োচোন যিমান গহীন আলোচনা কৰিছ বাপৰে বাপ কচোন আলোচনা মানে চাৰ্জি এটা প্ৰশ্ন আছে প্ৰশ্ন মানে চাওক চাৰ্জি মোৰ প্ৰথম প্ৰশ্নটো হ'ল চাওক বৰ্তমান মেট্ৰিক পৰীক্ষাটো যে উঠাই দিলে নতুন শিক্ষানীতিৰ পৰা চাৰ্জি ইয়াৰ উদ্দেশ্যটো কি মানে ধৰক ইয়াৰ উদ্দেশ্য এইটো নেকি মানে ধৰক যে এটা প্ৰথা চলি আহিছিল মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন বা ষ্টাৰ মাৰ্ক লৈ পাছ কৰিলে স্কুটি দিয়া লেপটপ দিয়াটো সেই প্ৰথাটো বন্ধ কৰাৰ এটা নীতি নেকি মানে কৌশল নেকি পইচাটো কমি যাব চৰকাৰৰ পইচাটো বাচি যাব আচ্ছা 2 নম্বৰ হয়তো ভাল কাৰণো হ'ব পাৰে কিবা শিক্ষানীতি পৰিৱৰ্তনৰ কাৰণে কিন্তু নাজানো আৰু চাৰ্জি হয় চাৰ্জি এই উদ্দেশ্যটো কি হ'ব পাৰে কওকচোন এবাৰ অ' পুতু আৰু টিংৰা শুনিবি ইয়াৰ দ্বাৰা এই মেট্ৰিক পৰীক্ষাটো যে আছে মেট্ৰিক পৰীক্ষাই হৈ থাকিব কিন্তু ইয়াৰ মানে চলোৱা প্ৰচেছটো ক্লাছ পৰীক্ষাৰ নিচিনা হ'ব গম পালি নাইনত যে পৰীক্ষা দিছ তহঁতে সেনেকুৱাই হ'ব নহয় চাৰ্জি মানে ধৰক লেপটপ আৰু স্কুটিখন পাম নে নেপাম সেইটো মেইন ডাঙৰ কথা ন পৰীক্ষা যিয়ে নহওক আমাৰ মেটাৰ নকৰে কিন্তু কিবা এটা মানে পাছ কৰাৰ পিছত পালে কিবা এটা পাম বুলি আশা থাকিলে পঢ়ি ভাল লাগে দিয়কচোন বোপা তই সেইটো কথা যাই কিনে মামাক সুধিব লাগিব আমাৰ মই নাজানিম নহয় বৰ্তমান সেই চকীখনত মুখ্যমন্ত্ৰীৰ চকীখনত বা শিক্ষামন্ত্ৰীৰ চকীখনত মই বহি থকা নাই নহয় কথা মোক যে সুধিছ তই আপোনাকেতো সুধিম নহ'লে মোৰ কাক সুধিব লগা আছে ঐ বোপাহঁত সেই ৰাতিপুৱাৰ পৰাই এইবিলাকেই শুনি থাকোঁ টিভিটোত তহঁতে আকৌ ইয়াৰ ক্লাছৰুমটোত আহিছোঁ কিবা অলপমান শিকাও বুজাও হাহু তহঁতে সেইবিলাকেই উলিয়াইছ
বোপাহঁতো তহঁতলৈ মোৰ এটাই অনুৰোধ এইবিলাক বাদ দি তহঁত দুৱে মোক হেৰি শুনাচোন সাঁথৰ শুনা কৌতুক কৌতুক ক কেইটামান মই অলপ হাহো নহ'লে এইবিলাক শুনি শুনি মোৰ মাথাটো গৰম হৈছে আৰু নুশুনাবি নুসুধিবিও কৌতুক শুনা দে তও হাঁহ পুতু হাঁহক ময়ো হাঁহো চুনচুনো হাঁহক আৰু সকলো ৰাইজেও হাঁহক শুনা ओए ठीक है सर जी अभी सबको हंसा रहता हूँ हमारी कौतुक से দে পুতু শুনা 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 सर जी एजनी महिला और एजन जमरेजार काहिनी माने महिलाजनीर मृत्युर समय হৈছিল जमरेजे निब আহিলে राति আৰু राति निब আহি মোটামুটি 1:30 বাজিছে দে কৈছে হেল্ল' মহিলা মই তোমাক নিব আহিছোঁ জমলোকলৈ তুমি মোৰ লগত যাব লাগে তোমাৰ পৃথিৱীত থকাৰ সময়টো শেষ হৈ গ'ল ঠিক আছে তাৰপিছত মহিলাটোৱে যিটো কথা কৈছে আপুনি শুনি বেহুচ হৈ যাব মহিলাটোৱে ক'লে ঐ যমৰাজী আপুনি মোক নিব আহিছে 2 মিনিট বহক মই আপোনাৰ লগত যাম কিন্তু 5 মিনিটত আহি আছোঁ মই যমৰাজে ভাবিলে মোক 2 মিনিট বহিব দি 5 মিনিটত আহিব কি কৰিব যাব যমৰাজাই ভাবি ভাবি পিছে পিছে গৈ কিনে মনে মনে চাইছে আৰু মহিলাটোৱে কি কৰি আছে জানেনে ছাৰ মহিলাটোৱে চেলফি এটা লৈছে আৰু ফেচবুকত দিছে ৱে টু জমলুক সেইটো দেখি যমৰাজা বেহুচ মহিলাটোৱে যদি আহি চাই যমৰাজা বেহুচ হৈ পৰি আছে এইটো হৈছে আমাৰ বৰ্তমান যুগৰ এইটো কি বুলি ক'ম ছাৰ ৱে টু জমলুক দিছে ফেচবুকত পুতু তই এইবিলাক ক'ৰ পৰাই বুটলো বা মানুহ মাৰি দিবি দেই ओए सर जी पुतू जब तक जिंदा है जमनी तब तक है দে দে বঢ়িয়া হৈছে আৰু এটা শুনাচোন আৰু এটা শুনা তই सर जी আৰু এটা ছোটা কাহিনী কম শুনিব নতুনকৈ বিয়া হোৱা এজনী ছোৱালী ছাৰ তাই মানে ফাষ্ট ফুডটো খাই বহুত ভাল পাইছিল মানে ধৰক ফুচকা ম'ম' চাওমিন এইবিলাক আৰু বহুত খাই ভাল পায় এদিনাখনৰ কথা ৰাতিপুৱা ঠিক 7 মান বাজিছে শহুৰেকে বাতৰি পঢ়ি আছে মাত লগালে বুari একাপ চাহ লৈ আহা লাল চাহ খাই লওঁ বুariয়ে মাত লগালে পাকঘৰৰ পৰা নিছো দেউতা বনাই আছোঁ ঠিক আছে ইতিমধ্যে বুari ৰাতিপুৱাই 1 প্লেট চাওমিন 10টা ম'ম' আৰু ফুচকা খাই থৈছে বুariয়ে চাহকাপ লৈ শহুৰেকৰ ওচৰলৈ গ'ল শহুৰেকে বঢ়িয়াকৈ বাতৰিখন পঢ়ি আছিলে বুariয়ে লাহেকৈ হালি চাহকাপ দিব হালোতে পাত এটা গুচি গ'ল আৰু বুariয়ে ভাবিলে শহুৰেকে তাইক দেখাও নাই আৰু তাই মনা পাতটো শুনা নাই গতিকে তাই লাহেকৈ উঠি গুচি আহিব খুজিলে আৰু লগে লগে পিছফালৰ পৰা বুঢ়াই মাত লগালে বুari তুমি চাহকাপ দিব আহিছিলা নে পাদিবলৈ আহিছিলা চ' ডেট ফাষ্ট ফুডটো অলপ কমকৈ খাব নহ'লে য'তে ত'তে পাতটো ওলাই যাব পাৰে পুতু তই বৰ সাংঘাতিক কাহিনী শুনালি বা আৰু টিংৰা তই কিবা শুনাবিনে ছাৰ টিংৰাই নুশুনাব এইটো কথা হ'ল ছাৰজি শুনক মোৰ কাহিনীটো কোৰ্টত এটা গোচৰ গৈছিল মানে এজনী মহিলাই তেওঁৰ স্বামীক বেলনাৰে কোবাই হত্যা কৰিছে বেলনা মানে বুজি পাইছে না ছাৰ আমাৰ সেই আটা বেলা বেলনাটো কোবাই মাৰি পেলাইছে আৰু সেই মহিলাজনীয়ে স্বামীক কিয় মাৰিলে শুনিলে আপুনি বেহুচ হৈ যাব লগতে সেই আদালতত থকা গোটেইখিনি মানুহ বেহুচ হৈছে শুনিব আদালতত উকিলটোৱে মহিলাজনীক সুধিলে তুমি স্বামীক কিয় হত্যা কৰিলা
মানে মহিলাজনে কৈছে দেই, মই পাকঘৰত বেলনাৰে ৰুটি বেলি আছোঁ, প্ৰায় 2-3খন ৰুটি হৈ গৈছে, এনেতে কাৰেণ্টটো গুচি গ'ল। স্বামী শুই আছিল, মই তেওঁক মাতিলোঁ, বৰ কাৰেণ্ট গ'ল, আহক ৰুটিখিনি খাই লওক। আৰু তেওঁ টোপনি জালাত নে কিহত মই নাজানো, তেওঁ কৈছে চশমাযোৰ বিচাৰিছে আৰু কৈছে চশমাযোৰ পোৱা নাই। লগে লগে তেওঁ কৈছে, সংগীতা চশমাযোৰ ক'ত আছে মোৰ, বিচাৰি পোৱা নাই। আৰু লগে লগে মই এষাৰ কথা শুনিয়ে অলপো দেৰি নকৰি হাতত থকা বেলনা পাত লৈ তেওঁৰ মূৰত এটা প্ৰচণ্ড জোৰত কোব মাৰি তেওঁৰ মূৰটো দুফাল কৰি দিলোঁ আৰু তেওঁ থিতাতে পৰি নিহত হৈ থাকিল আৰু মই তেওঁক মাৰি পেলালোঁ। উকিলটোৱে আচৰিত হৈ সুধিলে, আপুনি সাধাৰণ চশমাযোৰ বিচাৰি দিওঁতে তেওঁক মাৰি পেলালে? চশমাযোৰ কথা সোধোতে আপুনি তেওঁক হত্যা কৰিলে কিয়? মই তেওঁক চশমাযোৰ বিচৰাৰ কাৰণে মৰা নাই, মই মাৰিলোঁ তেওঁক এটা বিশেষ কাৰণত। কাৰণ মোৰ নামটো হৈছে ৰঞ্জনা আৰু তেওঁ চশমা বিচাৰিছে সংগীতাৰ পৰা। এই সংগীতাজনী কোন মই ভালকৈ জানো, সেইকাৰণে তেওঁক মই সংগীতাৰ ওচৰলৈ পঠিয়াই দিলোঁ। আৰু মহিলাজনীৰ কথা শুনি তাত থকা গোটেইখিনি মানুহ বেহুচাৰ। টিংৰা তোৰ কথা কাজি কেনেকুৱা পালে মোৰ কাহিনীটো? ভালে দে, ভালে পাইছো। বা বেয়া পাম নে? তই কাহিনী শুনাইছ আৰু বেয়া পাম মই? ঐ থেংক ইউ কাজি। কিয়? দে পিছে হ'ব, যা। আজি বহুত দিনৰ মূৰত টিউশ্যন আৰম্ভ কৰিছোঁ দেই। যা আজি হ'ব, যা। কালিৰ পৰা ভালকৈ পঢ়িব লাগিব দেই। অ'কে চাৰ্জি, বাই বাই চাৰ্জি। আৰু গাইজ ভিডিঅ'টো চাই থাকে তো লাইক এটা, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবহে। বহুত কষ্ট কৰি ভিডিঅ'বোৰ বনাব আশা কৰি কিনে কৰি দিবচোন। আপোনালোকৰ অলপ মৰম পালে মোৰ বহুত ভাল লাগে, মানে ভিডিঅ'বোৰ বনাই কৰি দিব। যা যা, বাই বাই, বাই বাই।